हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल दिगंत कला मैं दिगंत আপোনালোকক মোৰ यूट्यूब চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰত নতুন ভিডিও এটা লৈ আহিছো আজি ভিডিওতে এই বিষয়ে আপোনালোকক কম যে আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ কাৰেণ্টৰ বিল দিয়া ৰিসিপ্টটো আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব আগতে অতি সহজতে ডাউনলোড কৰিব পাৰিছিল এতিয়া নতুন আপডেট আহিছে সেইকাৰণে আপুনি কেনেকৈ এটা ডাউনলোড কৰিব পাৰিব আজি ভিডিওতে এই বিষয়ে আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিও নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে ব্লগ ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰা হোৱাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব APDCL টাইপ কৰি পেলাই আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো ওপেন হ'ব ইয়াত চাবলৈ পাইছে www.apdcl.org দিয়া আছে আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো ওপেন হ'ব ইয়াত আপুনি চাবলৈ পাইছে এড এটা আহিছে আপোনাৰ মোবাইলত যদি এটো কাটি দিব কটা হোৱাৰ পিছত আপুনি তলফালে আহিব তলফালে অহাৰ পিছত এটো চাবলৈ পাইছে কুইক লিংকস দিয়া আছে কুইক লিংকস তাৰ তলত এটো 2 নম্বৰত এটো চাবলৈ পাইছে প্ৰিন্ট ডুপ্লিকেট ৰিসিপ্ট বুলি দিয়া আছে এটো চাবলৈ পাইছে প্ৰিন্ট ডুপ্লিকেট ৰিসিপ্ট ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰা হোৱাৰ পিছত ইয়াত আপোনাৰ কাৰেণ্টৰ বিলৰ কনজিউমাৰ নম্বৰটো এন্টাৰ কৰিবলৈ হৈছে ইয়াত আপোনাৰ কাৰেণ্টৰ বিলৰ কনজিউমাৰ নম্বৰটো এন্টাৰ কৰি পেলাই কাৰ্ডছত আপুনি ক্লিক কৰি দিব মই এটা এন্টাৰ কৰিলো এটো কনজিউমাৰ নম্বৰটো তাৰপত কাৰ্ডছত এটা এনেকৈ ক্লিক কৰি দিছো আপুনি ক্লিক কৰি দিব ইয়াত তাৰপিছত আপোনাৰ মোবাইলত ওটিপি এটা আহিব সেই ওটিপিটো আপুনি কপি কৰি ল'ব কপি কৰা হোৱাৰ পিছত ইয়াত এন্টাৰ ওটিপি দিয়া আছে যে আপুনি ইয়াতে ওটিপিটো আপোনাৰ বহাই দিব বহোৱা হোৱাৰ পিছত ভেৰিফাই দিয়া আছে ভেৰিফাইত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ মোবাইলত অলপ তলফালে আপুনি আহিব তলফালে আহি পেলাই ইয়াত চাবলৈ পাব যে কাৰেণ্টৰ বিলৰ ৰিসিপ্টটো এটো আহি গৈছে এটো ডাউনলোড কৰিবলৈ ডাউনলোড ৰিসিপ্ট বুলি দেখিবলৈ পাব ইয়াত আপুনি ইয়াতে ক্লিক কৰি দিব ডাউনলোড ৰিসিপ্টত তাৰপিছত আপোনাৰ এটো ডাউনলোড কৰিবলৈ আহিব আপুনি আকৌ ডাউনলোডত এটো ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰা হোৱাৰ পিছত মই এটা দেখুৱাইছো ড্ৰাইভ পিডিএফ ভিউৱাৰ্ছত ক্লিক কৰি পেলাই এতিয়া মোৰ ডাউনলোড কৰা ৰিসিপ্টটো কেনেকুৱা শো হ'ব যে এটো চাবলৈ পাইছে এটো আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এনেকুৱা আহি গৈছে কাৰেণ্টৰ বিলৰ ৰিসিপ্টটো ডাউনলোড হৈ গৈছে তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং